নমস্কাৰ। আজি মই আপোনালোকক এখন পলিচিৰ বিষয়ে ক'ম, যিখন পলিচিয়ে আমাৰ যিখিনি মিডিল ক্লাছ আছে সেই মিডিল ক্লাছ ফেমিলি কিন্তু কিছু পৰিমাণে এইখনে প্ৰভাৱ পেলাব, এফেক্ট কৰিব। কেনেকৈ কৰিব মই ক'ম, কিন্তু তাৰে আগত যিখন পলিচি সেইখনৰ বিষয়ে কিছু জানো আহক। যিখন পলিচি সেইখনৰ নামটো হৈছে ভেহিকল স্ক্ৰেপেজ পলিচি 2021। এই পলিচিখনৰ মতে এনেকুৱা যিবিলাক আনফিট গাড়ী তাৰ কাৰণে ফিটনেছ টেষ্ট হ'ব। সেই ফিটনেছ টেষ্টত যিবিলাকে ফেইল কৰিব সেইবিলাক গাড়ী স্ক্ৰেপ কৰা হ'ব। এজৰ কোনো ইয়াত কোনো ধৰণৰ মেটাৰ নাই। ধৰক গাড়ীখন 6 বছৰ 7 বছৰ তেনেকুৱা মেটাৰ নাই। ফিটনেছ টেষ্টটো হ'ব, আৰু ফিটনেছ টেষ্টটো যেতিয়া ফেইল কৰিব তেতিয়া সেই গাড়ীখন স্ক্ৰেপ কৰা হ'ব। এতিয়া কথাটো হ'ল আৰম্ভণি পৰ্যায়ত পলিচি মতে গভমেণ্টে কিছু কি কওঁ এইটো কনচেশ্যন দিছে। ইয়াৰ ওপৰত এনেকুৱা ধৰণৰ কনচেশ্যনবিলাক যে যিয়ে স্ক্ৰেপ কৰিব তেওঁক এখন চাৰ্টিফিকেট দিব গভমেণ্টে, আৰু সেই চাৰ্টিফিকেটখন দেখাই তেখেতে যেতিয়া এখন নতুন গাড়ী কিনিব তেতিয়া এটা যিটো ফিজ হয়, ৰেজিষ্ট্ৰেশ্যন ফিজ, কিনাৰ আগত এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ন, সেই ফিজটো গভমেণ্টে মাফ কৰিব। আৰু লগতে এইটো ৰোড টেক্স, সেই ৰোড টেক্সৰো কিছু কম কৰিব বুলি কয় তেওঁলোকে পলিচিখনৰ মতে। আৰু যদি এটা বহল দৃষ্টিত দেশ হিচাপে চাব যায় যে ইয়াৰ বেনিফিটটো এইটোৱে যে যিটো মেটেৰিয়েল, যিবিলাক আমাৰ ইণ্ডাষ্ট্ৰিত মেটেৰিয়েল লাগে, অটো ছেক্টৰতে হওক বা বিভিন্ন ছেক্টৰত, সেই মেটেৰিয়েলখিনি এতিয়া ভাৰততে পোৱা যাব। এই যে স্ক্ৰেপ কৰিব গাড়ীবিলাক, সেইবিলাকৰ পৰা যিখিনি গাড়ীখন ভঙাৰ পিছত যিখিনি ওলাব সেইখিনি এটা মেটেৰিয়েল হিচাপে ইউজ হ'ব। আৰু তেতিয়া ভাৰতে মেটেৰিয়েল আৰু বাহিৰৰ পৰা আনিব লগা নহয়। এটা সমীক্ষা মতে লাষ্ট ইয়াৰ ভাৰতে 23,000 crore 23,000 কোটি টকাৰ মেটেৰিয়েল বাহিৰৰ পৰা আনিছিল। কিন্তু এতিয়া আৰু ভাৰতে সেইবিলাক আনিব নালাগে। যেতিয়াৰ পৰা পলিচিখন ইমপ্লিমেণ্ট কৰিব তেতিয়াৰ পৰা ভাৰতে ইয়াতকৈ কম আনিলেও হ'ব, বা হয়তো আনিব নালাগিব পাৰে। এই যিখিনি স্ক্ৰেপৰ যিখিনি তাৰ মেটেৰিয়েল ওলাব সেইখিনি ভাৰতে ইউজ কৰিব। এই এটা ইকনমিকেল বেনিফিট। লগতে এটা GST, এটা প্ৰেডিকশ্যন অনুসৰি ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে দুয়োৱে 40,000 প্লাছ crore GST ইনকাম হ'ব। তেওঁলোকৰ ষ্টেটৰ হওক বা চেণ্ট্ৰেলৰ হওক 40,000 crore GST কালেকশ্যন হ'ব। এইটো এটা জাষ্ট এটা প্ৰেডিকশ্যন। এতিয়াও যিটো মিডিল ক্লাছ বুলি, এতিয়া চাব, মিডিল ক্লাছ মানুহ এজনে জীৱনত এখনে গাড়ী কিনে আৰু সেইখনে গোটেই জীৱন চলাই যায়। তাত 15 বছৰ বুলি কথা নাই, তাত হয়তো সেইখনে 20 বছৰ চলাই, কোনোবাই 25 বছৰ চলাই, বা এটা জেনেৰেশ্যন তেনেকৈ যায়। এতিয়া মিডিল ক্লাছ মানুহ এজনে যেতিয়া গাড়ীখন ফিটনেছ টেষ্ট কৰিব নিব বা ফেইল কৰে, যেতিয়া এখন স্ক্ৰেপ কৰিব লগা হ'ব, তেখেতে আকৌ এখন নতুন কিনিব লগা হয়। আৰু নতুন কিনাৰ কাৰণে মাত্ৰ ৰেজিষ্ট্ৰেশ্যন ফিজটো যদি ৰেহাই দিয়ে বা ৰোড টেক্স কিবা অলপ ৰেহাই দিয়ে, সেইখিনি চাফিচিয়েণ্ট নহয় বিশেষকৈ এজন মিডিল ক্লাছ মানুহৰ কাৰণে। গতিকে এই ক্ষেত্ৰত এইখন পলিচিত তেনেকুৱা কোনো প্ৰভিজন নাই এতিয়ালৈকে। পিছত কিবা কৰে দি বেলেগ কথা। গতিকে এইখন পলিচি আমাৰ যি মিডিল ক্লাছ সেইটোক যথেষ্ট ধৰণে এফেক্ট কৰিব, অলপ বেছিকৈ প্ৰভাৱ পেলাব। বাকী পলিউশ্যনৰ ফালেৰে বা টেক্সৰ ফালেৰে এইখন পলিচি কিছু ইফেক্টিভ, পজিটিভলিয়ে ইফেক্টিভ। কিন্তু মিডিল ক্লাছৰ ক্ষেত্ৰত অকণমান এইখনে প্ৰব্লেম কৰিব পাৰে। বাকী ভিডিঅ'টো এইখিনিয়ে। আশা কৰোঁ আপোনালোকে জানি খুব উপকৃত হ'ল বা ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক কৰিব, লগতে যদি আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে চেনেলটো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।